অসম ৰাজ্যিক বিধানসভাৰ উইণ্টাৰ সেশনত অসম কেবিনেটে মঞ্জুৰি দিলে আসাম Prohibition of Polygamy Bill 2025 অৰ্থাৎ বহুবিবাহ নিষিদ্ধকৰণ আইন হয় আপোনালোকে ঠিকই শুনিছে এই বিলখনৰ আন্ডাৰত পলিগেমি অৰ্থাৎ বহুবিবাহ নিষিদ্ধ কৰা হ'ব আৰু ইয়াৰ জৰিয়তে পলিগেমি অৰ্থাৎ বহুবিবাহক কগনিজেবল অফেন্সৰ আন্ডাৰত লোৱা হৈছে অৰ্থাৎ মেজিষ্ট্ৰেটৰ পাৰমিশন অবিহনে পুলিচে অভিযুক্তক এৰেষ্ট কৰিব পাৰিব আমাৰ ভাৰতবৰ্ষত বাইগেমাছ মেৰিজ অৰ্থাৎ কোনো ব্যক্তিয়ে যদি প্ৰথম বিবাহত লিগেলি মেৰিড হৈ থকাৰ পিছতো দ্বিতীয় বিবাহপাশত আবদ্ধ হয় তেতিয়া হলে হেতু নন কগনিজেবল অফেন্স বুলি ধৰা হয় কিন্তু মন কৰিব লগা কথা এইটো যে এই নতুন বিলখনৰ মতে এতিয়াৰ পৰা বাইগেমাছ মেৰিজকো কগনিজেবল অফেন্সৰ আন্ডাৰত লোৱা হ'ব অভিযুক্ত ব্যক্তিয়ে কোনো ধৰণৰ সৰকাৰি চাকৰি নাই বা সৰকাৰি আঁচনিৰ লাভ উঠাব নোৱাৰিব পঞ্চায়ত মিউনিসিপালিটিৰ ইলেকশনতো তেওঁলোকে পাৰ্টিসিপেট কৰিব নোৱাৰিব এনে ব্যক্তিৰ অভিভাৱক লিগেল গাৰ্ডিয়ান নহলে গাঁও বঢ়ায়ো যদি এনে ধৰণৰ বহু বিবাহত অংশ লয় তেতিয়া হলে তেওঁলোকৰো 1 লাখ টকাৰ জৰিমনাৰ লগতে 2 বছৰলৈকে জেলো হ'ব পাৰে এই বিলখনৰ আন্ডাৰত ভুক্তভোগী মহিলাসকলকো কম্পেনসেশন দিয়াৰ ব্যৱস্থা কৰা হৈছে উল্লেখনীয় কথা এইটো যে এই বিলখনৰ প্ৰভিজনসমূহ শেখ শিডিউল এৰিয়াৰ লগতে শিডিউল ট্ৰাইবৰ মেম্বাৰসকলৰ লগত এপ্লিকেবল নহব ভাৰতৰ সংবিধানৰ শেখ শিডিউলৰ আন্ডাৰত থকা ৰাজ্যকেইখনৰ নাম আপোনালোকে কমেন্ট সেকশনত জনাব নাপাহৰিব ধন্যবাদ